Hello guys, I am back after 5 days. এই ভিডিওটো মোৰ ফিল্ডলৈ যোৱাৰ আগদিনাখনৰ আবেলি তিনিওজনী ওলাই গৈছিলো বজাৰলৈ বুলি। এতিয়া তিনিওজনী বুলি মানে কাৰ কথা কৈছো আপোনালোকে আগৰ ভিডিওটো চালেহে বুজি পাব। ইমানেই বেছি ডাঙৰকৈ বতাহ, বৰষুণ, ধুমুহা, বিজুলী, গাজনি আহিলে ভয়ে লাগি গৈছিল। চিন্তাও হৈছিল ৰাতিপুৱা কেনেকৈ যাম বুলি। গোটেই ৰাতিটো কাৰেণ্ট যোৱাত মহৰ কামোৰত শুব নোৱাৰি ৰাতিপুৱা আকৌ 5টাতে উঠি আমি গ'লো পাছিঘাটলৈ। আমাৰ ষ্টুডেণ্ট 9 জন আৰু লগত ছাৰৰ সৈতে 10 জন আমি APST বাছতে গ'লো। মই যিমান ওচৰ বুলি ভাবিছিলো সিমান ওচৰ নহয়, অলপ টাইম লাগিলে আৰু ইমান ভোক লাগিছিলে গৈ পাওঁতে 9টা বজাতে ৰখাইছিলে আৰু তেতিয়া একদম একো খাবলৈ মন নাছিল। সেইকাৰণে গৈ পোৱাৰ পাছতে আমি এতিয়া ওলাই গৈছো কিবা এটা খাওঁ বুলি আৰু গৈ পাই ভেজ থালি খাইছিলো। ইমান বেয়া ভাত মই খোৱাই নাই সঁচাকৈ। তথাপিতো ভোকত সেয়াকে খাই আমি গোটেই ছোৱালী কেইজনী গ'লো প্ৰথমে মিনিছলৈ, তাৰপিছত ফেমিলি বাজাৰ নে কিবা এখন আছিল, মই একদম নামটো পাহৰিছো। ৰাতিলৈ হোটেলতে অৰ্ডাৰ দি ফ্ৰাইড ৰাইচ খালো আৰু আমি কেইজনে উনো খেলিলো। কাইলৈৰ পৰা ফিল্ডৰ ভিডিঅ'বিলাক আহি আছে, গতিকে মিছ নকৰিব। বাই।